T20 World Cup Africa Sub-Regional Qualifier Tournament হৈ আছে আৰু তাতে T20 ক্ৰিকেটত ইতিহাস ৰচিলে জিম্বাবৱে ক্ৰিকেট দলে T20 ক্ৰিকেট মানে আপোনালোকে জানে যে 20 ওভাৰৰ খেল 120টা মাত্ৰ বল কিছুদিন পূৰ্বে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 297 ৰান কৰি দ্বিতীয় সৰ্ববৃহৎ ৰান কৰিবলৈ সক্ষম হৈছিল ভাৰতে সঞ্জু চেমছনৰ 100 কৰিছিল T20 আকৌ ৰানৰ ক্ষেত্ৰত শীৰ্ষত আছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালে সৰ্বাধিক 314 ৰান কৰিছিল মংগোলিয়াৰ বিৰুদ্ধে কিন্তু যোৱাকালি আকৌ এই সকলো ৰেকৰ্ড ভংগ কৰি T20ৰ সৰ্বাধিক ৰানৰ শীৰ্ষ দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে জিম্বাবৱে ক্ৰিকেট দলটি জিম্বাবৱে আৰু গাম্বিয়াৰ মাজত যিটো খেল হৈছিল এই খেলটো T20 World Cup Asia Sub-Regional Qualifier Tournamentor এটা খেল আৰু এই খেলখনতে মাত্ৰ 4টা উইকেট হেৰুৱাই 344 ৰান কৰে জিম্বাবৱে দলে এই দলীয় স্কলৰ মূলতে আছিল সিকান্দাৰ ৰাজা অধিনায়ক সিকান্দাৰ ৰাজাৰ 133 ৰান মাত্ৰ 43টা বলত 133 ৰান কৰিছিল সিকান্দাৰ ৰাজা গতিকে এই যেটো ইনিংস তেখেতৰ হেতু গুৰুত্বপূৰ্ণ এটা দলীয় স্কোৰ আগবঢ়াই নিয়াত ভূমিকা লয় তাৰপিছত ব্ৰেইন বেনেটে কৰিছিল 50 ৰান 26 বলত তাৰপিছত মাৰুমানিয়ে কৰিছিল 62 19টা বলত অতি সুন্দৰ ইনিংস খেলে তাৰপিছত 17টা বলত 53 কৰে ক্লাইভ মাদান্দে আপোনালোকে এইবোৰ প্লেয়াৰৰ নাম শুনিছে আগতে যে ভাৰতে যেতিয়া জিম্বাবৱে ভ্ৰমণ কৰিছিল তেতিয়া T20 মেচত সিকান্দাৰ ৰাজা মাৰুৱানি বেনেট তাৰপিছত মাদান্দে সকলক পাইছিল সেই বিস্ফোৰক বেটছমেন তেওঁলোক গতিকে ভাল খেলে আৰু যোৱাকালি গোটেইকেইটাই অৰ্ধশতক কৰে 4 গৰাকীয়ে অৰ্ধশতক কৰে আৰু সিকান্দাৰ ৰাজাই 133 অৰ্থাৎ মাত্ৰ 33টা বলতে সিকান্দাৰ ৰাজাই কৰে 133 314 ৰান কৰিছিল সেই খেলখনত 26টা 6 গুবাইছিল তাৰপিছত সিকান্দাৰ ৰাজাই অকলেই 15টা 6 আৰু 7টা বাউণ্ডাৰী গুবাই 43 বলত 133 ৰান কৰে তো সিকান্দাৰ ৰাজাই খেলখনত 33 বলত 100 কৰে যেটো সেকেন্ড ফাস্টেষ্ট সেঞ্চুৰী হয় ৰোহিত শৰ্মা যেটো ৰেকৰ্ড আছিল হেতু ভাঙি পেলাই তাৰপিছত গাম্বিয়াই মাত্ৰ 54 বলত অল আউট হয় গতিকে এটো এটা সাংঘাতিক কথা যে বহুত বৃহৎ ব্যৱধানত 290 ৰানত জিকে 290 ৰানত পৰাস্ত কৰে জিম্বাবৱে দলে গাম্বিয়াক আৰু 3.2 অৰ্থাৎ মাত্ৰ 20 বলতে 50 কৰিছিল জিম্বাবৱে দলটিয়ে গতিকে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এটা বৰ হাই প্ৰফাইল মেচ এই মেচটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব জিম্বাবৱে এটা ৰেকৰ্ড কৰিলে ডাঙৰ দলসমূহে ৰেকৰ্ড কৰিব পৰা নাই এতিয়া জিম্বাবৱে গাম্বিয়াৰ বিৰুদ্ধে যেটো ৰেকৰ্ড কৰিলে তো অতিকৈ উল্লেখনীয় T20 ক্ৰিকেটত যেটো ওৱান ডে ক্ৰিকেট অৰ্থাৎ 50 ওভাৰত যেটো নহয় হেতু কৰি দেখুৱালে 344 ৰান কৰিবলৈ সক্ষম হৈছে যেটো হাইয়েষ্ট ৰান এটা দলৰ হয় সৰ্বাধিক ৰান 344 ৰান 344 ৰান মাত্ৰ 4টা উইকেট হেৰুৱাই তেওঁলোকে 20 ওভাৰত কৰি দেখুৱালে জিম্বাবৱে ক্ৰিকেট দলটিয়ে আৰু সিকান্দাৰ ৰাজাই 133 কৰিছে যেটো এটা ৰেকৰ্ড ব্ৰেকিং যেটো ইনিংস আৰু তেখেতে সেকেন্ড ফাস্টেষ্ট সেঞ্চুৰী T20 সেকেন্ড ফাস্টেষ্ট সেঞ্চুৰী তাৰ আগতে এটা ৰেকৰ্ড আছে আচ্ছা সেকেন্ডত আছিল হয়তো ৰোহিত শৰ্মা আছিল কিজানি এই ৰোহিত শৰ্মাৰ ৰেকৰ্ডটো ভাঙি পেলাই তো প্ৰিয় দৰ্শক আজি ভিডিওটি কেনে লাগিলে ভাল পালে লাইক কৰিব চেনেলত সাবস্ক্ৰাইব কৰিব ধন্যবাদ